ঠিকাৰ বাবে বিল মুকলি কৰি দিব নালাগে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দিছো আপোনালোকক হিমন্ত বিশ্ব শৰ্মা চৰকাৰটো গুণা হ'ল চৰকাৰৰ লাওলোৱা অৱস্থা প্ৰকাশ পাইছে বিত্ত বিভাগৰে জাননীত কোৱা হৈছে যে কোনোটো বিভাগে কোনো ঠিকাৰ বাবদ বিল মুকলি কৰি দিব নোৱাৰিব বিল মুকলি কৰি চৰকাৰৰ লাওলোৱা অৱস্থা প্ৰকাশ পাইছে বিত্ত বিভাগৰে জাননীত কোৱা হৈছে যে কোনোটো বিভাগে কোনো ঠিকাৰ বাবদ বিল মুকলি কৰি দিব নোৱাৰিব বিল মুকলি কৰি দিব নোৱাৰে কেৱল চৰকাৰী কৰ্মচাৰীক দৰমহা আৰু পেঞ্চনহে দিব পাৰিব বিত্তীয় বৰ্ষৰ সামৰণিত সকলো বিভাগলৈ জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে বিত্ত বিভাগৰ তৰফৰ পৰা আৰু কোৱা হৈছে যে কোনো ঠিকাৰ বাবদ বিল মুকলাই দিব নালাগে এই কথা কৈ জৰুৰী নিৰ্দেশনা দিয়া হৈছে প্ৰতিটো বিভাগক অসম চৰকাৰৰ প্ৰতিটো বিভাগক এই নিৰ্দেশনা দিয়া হৈছে কোৱা হৈছে যে একমাত্ৰ কৰ্মচাৰী পেঞ্চনাৰৰ দৰমহাৰ বিলহে পৰিশোধ কৰিবলৈ দিয়া হৈছে বিভিন্ন বিভাগৰ ঠিকাদাৰৰ প্ৰাপ্য বকেয়া বিলৰ প্ৰস্তাৱ কৰি আছে বিত্ত বিভাগত প্ৰায় ১,৫০০ হ'ব তেনে ফাইলৰ সংখ্যা ১,৫০০ৰো অধিক ফাইল কৰি আছে বিভাগে কিন্তু বিল মুকলি কৰি দিয়া নাই সেই বিল মুকলি কৰি নিদিবলৈ নিৰ্দেশনা দিয়া হৈছে বিত্ত বিভাগৰ তৰফৰ পৰা প্ৰতিটো বিভাগক জাননী প্ৰেৰণ কৰা হৈছে আৰু কোৱা হৈছে যে কোনো ঠিকাৰ বাবদ বিল মুকলি কৰি দিব নালাগে কাৰণ অসম চৰকাৰ এতিয়া দেউলীয়া বিৰোধীয়ে যি অভিযোগ কৰি আছিল সেই অভিযোগে অৱশেষত সত্য প্ৰমাণ হৈছে এই নিৰ্দেশনাৰ জৰিয়তে অখিল গগৈয়ে সমালোচনা কৰিছে আন বিৰোধী যিসকল বিধায়ক আছে তেওঁলোকে ককৰ্থনা কৰিছে আৰু আমাৰ হাতত সেইখিনি সময়তে আহি পৰিছে এখন এক্সক্লুচিভ ফটো সেই নিৰ্দেশনা যি নিৰ্দেশনা বিত্ত বিভাগৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে প্ৰতিটো বিভাগলৈ এই নিৰ্দেশনাত কোৱা হৈছে যে টু এভইড হেভি ৰাছ অফ বিলছ টেক্স ইন দ্য ষ্টেট ট্ৰেজাৰ্ছ ইন দ্য লাষ্ট ফিউ ৱৰ্কিং ডেজ অফ দ্য কাৰেণ্ট ফাইনেন্সিয়েল ইয়েৰ আৰু এই যি বিত্তীয় বৰ্ষ চলিত বিত্তীয় বৰ্ষৰ শেষৰ পিনে কোনো ঠিকাৰ বাবদ বিল মুকলি কৰি দিব নালাগে প্ৰতিটো বিভাগক এই নিৰ্দেশনা